সিদিনা লগৰ এটাই নতুন মোজা এযোৰ গিফ্ট দিছিলে মনটো ভাল লাগিল অন্ততঃ কোনোবাই মোজা এযোৰ হ'লেতো দিছে মই বোলো আজি পিন্ধি চাওঁ পুৰণা জোতাযোৰৰ লগত নতুন মোজাযোৰ পিন্ধি ওলাই গ'লোঁ আজি পিছে আমাৰ জাৰ্ণিটো অলপ দীঘলীয়া যোৰহাট টাউন পাওঁতেই লগৰটোৰ আকৌ ভোকেই লাগিল হাৰ্ট অফ দ্য চিটি গড়ালেদি খোজকাঢ়ি গৈ আমি পৰঠা খালোঁগৈ পাছে এয়া আমাৰ খোৱাৰ আৰম্ভণিহে দেই ক'ত শেষ হয় নাজানো যোৰহাটৰ পৰা মৰিয়ানী যোৱা ৰাস্তাটো মোৰ হ'লে বৰ প্ৰিয় কিয় জানো এইফালে গৈ কিবা এটা ভাল লাগে জাবেদৰ আকৌ ঠাণ্ডাই লাগিল সি জেকেট পিন্ধাত লাগিল মই বোলো তেতিয়ালৈকে ট্ৰেইনখনকে চাই লওঁ লাহে লাহে এন্ধাৰো নামি আহিল আৰু আমিও মৰিয়ানী পালোঁহি মৰিয়ানী আহিছোঁ যেতিয়া দোচা নাখালে জানো হ'ব একে জাপে গৈ দোচা দুটা অৰ্ডাৰ দিলোঁ জাবেদে পাছে বৰ দুখ মনে চাই আছে তাৰ দোচাটো বা কেতিয়া হয় দোচা খোৱা শেষ কৰি গিবন ৱাইল্ড লাইফ চেঞ্চুৰী পাৰ কৰি আৰু কিছু দূৰ যোৱাৰ পিছত আমি পালোঁগৈ চেলেংহাট তাত জাবেদৰ কিবা কাম আছিল বোলে মই ক'লোঁ কাম বন পিছত কৰিবা প্ৰথমতে গৰম গৰম চাহ আৰু পকৰি সোৱাদ লৈ লোৱা চাহ আৰু পকৰি হজম নহ'লেই কিজানি কিয়ক পাওঁতে জাবেদে একো ক'লেই নহয় চাহকাপ আকৌ খাওঁ ব'লা ময়ো এই ঠাণ্ডাত চাহকাপনো কেনেকৈ নাখাওঁ বুলি কওঁ আৰু আমি দুয়োটাই দিনটো শেষৰ চাহকাপৰ জুতি লৈ ঘৰমুৱা হ'লোঁ নেক্সট ভিডিঅ'লৈ সোনকালে আহি আছোঁ টিল দেন বাই ফিৰ মিলেংগে